নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে কথাখুৰ ইউটিউব চেনেল। আৰু আজি উৰুকা, কাইলৈ ৰাতিপুৱা মেজি জ্বলাম। সেইকাৰণে মেজিৰ কাৰণে এতিয়া আমি খৰি গোটাই আছোঁ। পূৰা মানে আমাৰ জংঘল আছে ন, খৰি গোটাই আছোঁ। আৰু আমাৰ বোকান ন, মানে বোকান বুলি নহয়, ক'ত দিব পাৰে। বহুত বৰষুণ দি আছে, ভালকৈ দেখাই দিছোঁ। বৰষুণটো অথনিয়ে ৰখিলে, হ'লেও ৰাতিটো পূৰা দিয়ে আছিলে। এতিয়া মেজিটো বনাই পেলাই আপোনালোকক লগ পাই আছোঁ। উৰুকা পূৰা একদম খানা চানা পূৰা দগৰি দিম আৰু তো কেতিয়াও মেজিটো বনাই আকৌ লগ পাই আছোঁ। গাইজ, এতিয়া মই ৰেডি হৈ গ'লোঁ এয়া পূৰা, আৰু অথনিয়ে ৰেডি হ'লোঁ। এতিয়াতো পূৰা আন্ধাৰ হ'ল, আৰু পূৰা আন্ধাৰ হ'ল। কেইটা বাজিলে ন? 6:47। আৰু তাত চবেই জুই ফুৱাই আছে। আৰু এনেই হ'লেতো ন আমি 3-4 ঘৰ মানুহে মিলি খাওঁ, কিন্তু এইবাৰ হোৱা নাই 3-4 ঘৰ মানে মিলি এবাৰ খোৱাকৈ নহ'ল। এবাৰ আমি অকল ঘৰৰখিনি। এতিয়া কি কাৰ্যক্ৰম চলিছে চাওঁ আহক। আগতে মোবাইলত চাৰ্জ নাই, মোবাইলত অলপমান চাৰ্জ দি লওঁ। এতিয়া পূৰা মানে কেমেৰা ফটো চটো তুলিলোঁ। সেয়া মানে কি হৈছে আপোনালোকক দেখাম বুলি পাহৰিয়ে গ'লোঁ। চাৰ্জ এতিয়া হৈ গ'ল 60। চ' ব'লক কি আছে দেখাওঁগৈ। তো এয়া হৈছে গাহৰি মাংস, পূৰা পুৰি আছোঁ এতিয়া। খোৱাতহে জোৰ, একদম গাহৰি মাংস পুৰি আছে এতিয়া। তো বন্ধুসকল চাওক, ইহু বহি আছে পূৰা। এতিয়াতো লাইন গুচি গ'ল। লাইন যোৱাৰ কাৰণে এয়া চাওক, লাইটৰ ব্যৱস্থা কৰা হৈছে। এয়া একদম তাতো জুই, ইয়াতো জুই। ত' গাইজ, বহুত দেৰি পিছত আকৌ এটা মানে একেই ভিডিঅ' মই কিন্তু বহুত দেৰি পিছত বনাইছোঁ। তো এতিয়া 9টাই বাজিছে, আৰু এতিয়া অলপ আগত 1 ঘণ্টা আগত আমাৰ ঘৰত আহিলে মোৰ ক'বলৈ গ'লে আধাখিনি ভিডিঅ'ৰ লগতে থকা লগৰ এটা। কোন হয় গেছ কৰি কমেণ্টত কওকচোন। ভাবক কোন হয়? এয়া হৈছে চেলিব্ৰিটি বিশাল। নামটো কি আছিলে আপোনাৰ? বিশাল বৰ্মন। আমাৰ বিশাল বৰ্মন দেখিছে নাই নাজানো। এই তাৰ টুপি চা, মুখখন উঠাই দে। মানে দেখিছে কলা হ'ব দে, নালাগে মানে কলা মানুহ ন, আন্ধাৰত আৰু দেখি পোৱা নাই ইয়াক। মানে আমাক দেখি পাইছে। এতিয়া মই উঠিলোঁ, উঠি পেলাই মেজি জ্বলাবলৈ আহিছোঁ। তো পূৰা গা চা ধুই ল'লোঁ। আৰু কালি আধাই দেখুৱাটো, খানা খোৱাটো আৰু নেদেখালোঁ। আৰু কি আছিলে তো দেখালোৱে। হৈছে আমাৰ সৰুকৈ এবাৰ থুলমূলকৈ বনোৱা মেজিটো। আধাতে অলপমান ডাঙৰ বনাম, কিন্তু এবাৰ সৰু। বৰ্তমান 6:15 হৈছে। একদম ডেক বজাই আমাৰ যোনবোৰ ওচৰত আছে ন, বেছিকৈ অসমীয়া নাই ন, ডেক বজাই সিহঁতক মানে মাথা গৰম কৰি উঠাই দিওঁ। আমাৰ চাইডৰ ঘৰ মানে এতিয়া আমাৰ ঘৰত মেজি চেজি জ্বলালে। এতিয়া চাইডৰ ঘৰটো চাওক, পূৰা মানে বিহুত ন চবেই একেলগে ফূৰ্তি কৰিব লাগে দেই। বিহুত ফূৰ্তি কৰাই দিন হয়। আমিও ফূৰ্তি কৰিছোঁ, সিহঁতেও ফূৰ্তি কৰিছে। আপোনালোকেও আশা কৰিছোঁ ফূৰ্তি চাগে কৰিলে। এয়া বিহুৰ পিঠা, ময়ে মোক খাওঁ। আৰু অকল চ' ভিডিঅ'টো কেনেকুৱা লাগিলে? যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি
নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ পৰাই আছে আগৰ পৰাই মানে ছাবস্ক্ৰাইব কৰি থোৱা আছে তেনেহ'লে ধন্যবাদ আৰু এই ভিডিঅ'টো আপোনালোকে পাব 15-16 তাৰিখ মানেহে 15-16 তাৰিখ মানে এই ভিডিঅ'টো পাব আৰু 20-21 তাৰিখে বেলেগ এটা ধামাকা ভিডিঅ' পাব এইটোতো মানে ধামাকা একদমেই ধামাকা মানে সেইটো ভিডিঅ'টো চায়ো ভাল পাব মানে এটা হেৰি কৰি দিছোঁ আৰু কেনেকুৱা ভিডিঅ'টো হ'ব মাজত মানে গৰম হৈ থাকে আৰু এইখিনি চব গৰম হৈ যায় কি হয় ধৰিব পৰা নাই যদি একদম 21-22 তাৰিখে ভিডিঅ'টো চাব সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ টাটা বাই বাই